কি হল কন্ডাক্টৰ হয়তো নহয় তোমাৰ কন্ডাক্টৰ ময়ে হয় আকৌ আৰু এইখিনি বগৰীখিনি এইখিনি শুকুৱাই থোৱা বগৰীখিনি আৰু হেল্ল' এভৰিৱান গুড মৰ্ণিং সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আশা কৰোঁ সকলো ঠিকেই আছে আৰু বৰ্তমান ময়ো ভালেই আছোঁ আৰু এতিয়া আছোঁ মই পাকঘৰত দেখিছে গম পাইছে মোৰ বেকগ্ৰাউণ্ডটো চাই পেলাই আৰু আচলতে মোৰ ইয়াতেই পাকঘৰতে মানে দিনৰ আধা দিন ইয়াতেই কটোৱা হয় কাৰণ দুপৰীয়া আৰু গধূলি সাঁজ ময়ে বনাওঁ সেই গতিকে মানে পাকঘৰতে মোৰ আধা দিন যোৱা হয় বাকী সময়খিনি হিমাংগীৰ লগত আৰু কিবাকিবি কাম থাকে তেনেদৰে আৰু আজি মই এতিয়া বনাই আছোঁ দুটা আচাৰ এটা হৈছে কৰ্দৈ আচাৰ বনাইছোঁ আৰু এটা হৈছে বগৰীৰ আচাৰ বনাই আছোঁ বগৰী আচাৰটো মই দেখুৱাম বাৰু কেনেদৰে বনাওঁ কিন্তু কৰ্দৈ আচাৰটো মই বেলেগ এটা ৰেচিপি হিচাপে দিম সেইটো বেলেগ এটা ভিডিঅ' দিম আৰু ভাবিলোঁ ব্লগটো ষ্টাৰ্ট কৰি দিওঁ আজি কি কৰোঁ কি নকৰোঁ সকলোবোৰ দেখুৱাই যাম আৰু বহুত কিবাকিবি দেখুৱাবলৈ আছে আপোনালোকক সেই গতিকে আজি ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰিছোঁ শেষলৈকে চাব যদিহে ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব তেন্তে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ কৰ্দৈ আচাৰখিনি বনালোঁ আৰু এইফালে এতিয়া পাতি দিছোঁ বগৰী আচাৰখিনি বনাবলৈ কিন্তু বগৰীখিনি বনোৱাৰ আগতে অকণমান ৰ'দত দি থৈছিলোঁ কাৰণ দিন হ'ল যে শুকুৱাই থোৱা অকণমান কিবা সেমেকি যোৱা নিচিনা হৈছিলে সেই গতিকে সেইখিনি আনি লওঁ আৰু এইখিনি হৈছে আমাৰ ঘৰৰ বাৰীৰ বগৰী এয়া আৰু এইখিনি বগৰীখিনি এইখিনি শুকুৱাই থোৱা বগৰীখিনি আৰু এইফালে কৰ্দৈ আচাৰ বনোৱা এইখিনি পাঁচফোৰণ এইখিনি মছলাখিনি গুড়ি কৰিছিলোঁ যে আৰু এইখিনি হৈছে ৰেড চিলি পাউডাৰ আৰু এইফালে কেৰাহী পাতি থৈছোঁ তেল দি লওঁ গৰম কৰি লওঁ তাৰপাছত এইখিনি আটাইখিনি ধুনীয়াকৈ বনাই ল'ম মই ইয়াত মিঠাতেল ব্যৱহাৰ কৰিছোঁ আৰু ইয়াত এতিয়া পাঁচফোৰণখিনি দি দিছোঁ আৰু এতিয়া দি দিছোঁ বগৰীখিনি তেলটো আপোনালোকে ভালদৰে গৰম হ'ব দিব আৰু গেছৰ ফ্লেমটো ল' কৰি ৰাখিব নহ'লে মানে হাই ফ্লেমত থ'লে মানে বগৰীখিনি জ্বলি যায় আৰু তেতিয়া বগৰীখিনি টান হৈ পৰে আৰু আটাইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ব বগৰীখিনিত মই এতিয়া দিম কাশ্মীৰী ৰেড চিলি পাউডাৰ প্ৰায় 2 চামুচৰ সমান আৰু গুড়ি কৰি থোৱা যোনখিনি মছলা আছিলে আৰু মছলা মই প্ৰায় 2 চামুচৰ সমানেই দিছোঁ আৰু ইয়াত দিম মই সোৱাদ অনুযায়ী নিমখ যিহেতু মই অকণমান খুব কমকৈ দিছোঁ কাৰণ বগৰীখিনি যেতিয়া মই নিমখত ডুবাই থৈছিলোঁ সেই গতিকে ইয়াত মই নিমখৰ পৰিমাণ অকণমান কমকৈ দিম আৰু আটাইখিনি ধুনীয়াকৈ মছলাখিনি বগৰীখিনিত লাগি যোৱাকৈ আপোনালোকে লৰাই ল'ব আৰু এতিয়া মই দিম ভিনেগাৰ প্ৰায় 2 চামুচৰ সমান দিম আৰু ভিনেগাৰখিনি দিয়াৰ পাছত ধুনীয়াকৈ লৰাই ল'ব আৰু যেতিয়া ইয়াৰ বুৰবুৰণি এটা নোহোৱা হ'ব গম পাব যে বগৰীখিনি ৰেডি হৈ গ'ল আৰু আচাৰত কেতিয়াও পানী লাগিবলৈ নিদিব যদি পানী লাগে এইখিনি ভেকুৰি যোৱাৰ চান্স থাকে সেই গতিকে আপোনালোকে আচাৰবোৰ মাজে সময়ে ৰ'দত দিবলৈ চেষ্টা কৰিব যিমান পাৰে তেতিয়া বহুত দিনলৈ থাকে আৰু আচাৰৰ তেলৰ পৰিমাণটো অলপ বেছিকৈ দিব তেলৰ পৰিমাণটো বেছিকৈ দিলে আচাৰখিনি কোমল হৈ পৰে আৰু খাবলৈও বিৰাট ভাল হয় আৰু এয়া মোৰ বগৰী আচাৰ ৰেডি হৈ গ'ল আৰু এয়া মোৰ আচাৰ ৰেডি হৈ গ'ল এয়া দেখিছে এইখিনি বগৰীখিনি আৰু এইখিনি হৈছে কৰ্দৈ আৰু এইফালে আমাৰ মিষ্টাৰ দত্তই গাড়ী ধুই আছিলে কিন্তু মানুহজন কেনি গ'ল গাইফ কি হ'ল কণ্ডাক্টৰ হয়তো নহয় তোমাৰ কণ্ডাক্টৰ ময়ে হয় আকৌ আপুনি ৰ'বা যোৱা আকৌ যোৱা হৈ যাব আমাৰ মানুহজনৰ কণ্ডাক্টাৰ মই হয় গাড়ীখন উলিয়াওঁতে এখেতে ক'ৰবাত নহয় ক'ৰবাত লগাই দিয়ে যে সেইকাৰণে মই চাই থাকিবলগীয়া হয় আৰু অকণমান আগলৈ নিয়ে আকৌ মিষ্টাৰ দত্ত গাড়ী ৰ'দত দিছে ধুই মেলি
আগতে মই গাড়ী ধুই দিওঁ, কিন্তু মই আজি সময় নাই, সেইকাৰণে তেখেতে কি কৰিলে অকল ধুলে, চেম্পু টেম্পু একোৱে নকৰিলে। আৰু মই এতিয়া বনাই লওঁ ভাত। 11টা বাজিলে। হিমাংগীক আইতাকৰ লগত অকণমান উলিয়াই দিছোঁ, উলিয়াই পঠাইছোঁ। তাৰ গাটো ঠিকেই নাই বাৰ্থডে দিনাখনিৰ পৰা, তাৰ পাছদিনাখনিৰ পৰা অকণমান চৰ্দি হৈছে। যোৱাকালি পূৰা তেল মালিচ কৰিলোঁ আৰু আজি অকণমান ভাল পাইছে। চ' সেই গতিকে ভাবিলোঁ আইতাকলৈ অকণমান উলিয়াই পঠাওঁ, ময়ো কামকেইটা কৰি আজৰি লওঁ। সেই গতিকে ভাত পানী সকলোৱে বনাই লওঁ। তাৰপাছত ৰেচিপি কি বনাওঁ নেদেখাওঁ বাৰু, নিদিওঁ, কিন্তু কি বনাওঁ আপোনালোকক ক'ম এতিয়া দুপৰীয়া সাজত। চ' বনাই লওঁ। আৰু এইফালে মোৰ দুপৰীয়া খানা ৰেডি হৈ গ'ল। আৰু আজি বনালোঁ মই দালিৰ লগত মাছ দিলোঁ, মাছ ফ্ৰাই কৰি, আৰু তেলি কচুৰ লগত বনাইছোঁ মাছৰ মূৰা। তাৰপাছত বনালোঁ নেফাফু, আলুগুটি আৰু নৰসিংহ পাত দি দিছিলোঁ, ঢেকীয়া দিছিলোঁ, ভাজি বনালোঁ। আৰু এয়া হৈছে মাছৰ পেটু আৰু এপিচ মাছ। আৰু এয়া মোৰ দুপৰীয়া খানা ৰেডি হৈ গ'ল। তেতিয়াহ'লে খাই লওঁ। এতিয়া গধূলি চাহ খোৱা সময় হ'ল। এইফালে মই চাহ পাতি দিলোঁ, কিন্তু চাহৰ লগত খাবলৈ একোৱেই নাই। সেই গতিকে ভাবিলোঁ বিহুতে কাকপথাৰ পেহীয়ে দি পঠাইছিলে সান্দহগুড়ি, আৰু সান্দহগুড়ি আজি লাড়ু কেইটামানকে বনাওঁ বুলি ভাবিলোঁ। আৰু লাড়ু বনাই থাকোঁতে ঘপকনে মনত পৰিলে সান্দহ লাড়ু যদি মই ৰিফাইনত ফ্ৰাই কৰি খাওঁ কেনেকুৱা লাগিব। সেই গতিকে মই সান্দহ লৈ ল'লোঁ আৰু 2 চামুচ তাত চেনি দি দিছোঁ ডাঙৰ চামুচেৰে, আৰু তাত অকণমান কালাৰটোৰ কাৰণে অকণমান গুড় কাটি দিছোঁ। আৰু এই আটাইখিনি মই ধুনীয়াকৈ মিক্স কৰি তাত ঠাণ্ডা পানীৰে ধুনীয়াকৈ এটা আটাৰ দৌৰ বনোৱা নিচিনা বনাই ল'ম। এতিয়া মই তাৰ পৰা সৰু সৰুকৈ এটা লাডু কৰি লওঁ। আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী কৰিব পাৰে। লাডুকেইটা মই সৰু সৰুকৈ লাডু কৰি লৈছোঁ। আৰু এনেদৰে মই লাল চাহৰ লগত লাডু খাই ভাল পাওঁ, কিন্তু সান্দহ লাডু, কিন্তু আজি অকণমান বেলেগ ধৰণে খাই চাওঁ বুলি ভাবিলোঁ। সেই গতিকে এয়া ধুনীয়াকৈ মই আটাইকেইটা অকণমান সৰু সৰু চাইজত লাড়ু বনাই ল'লোঁ। আৰু এইফালে মই কেৰাহী এখনত ৰিফাইন তেল গৰম কৰি ল'লোঁ। আৰু এয়া দেখিছেনে, মই এটা কৰি আটাইকেইটা ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ। আৰু লাড়ুকেইটা মাজে সময়ে লৰাই থাকিব, আৰু যেতিয়া ৰঙচুৱা ৰং এটা আহিব তেতিয়া কেৰাহীৰ পৰা নমাই দিব। আৰু এয়া দেখিছে, গুড় দিয়াৰ কাৰণে মানে কালাৰটো বহুত ধুনীয়া আহিছে। আৰু যদি কোনোবাই খাব বিচাৰে এনেদৰে তেতিয়াহ'লে আপোনালোকে খাই চাবচোন। সান্দহৰ লাড়ু ফ্ৰাই কৰি খুব ভাল লাগে খাবলৈ। আমাৰ ঘৰত মই বনাওঁতে কোনো ধৰিবই পৰা নাছিল যে এইকেইটা সান্দহৰ লাড়ু ফ্ৰাই হয় বুলি। মোৰ শাহুমাই কৈছে এইটো কি বনালি বুলি। মই কৈছোঁ সান্দহৰ লাড়ু খাই চাওকচোন, বিৰাট টেষ্টি লাগিলে খাবলৈ, সঁচাকৈ কৈছোঁ। আৰু গৰম গৰম চাহৰ লগত পৰিৱেশন কৰি চাব, খুবেই টেষ্টি হয়। আৰু ৰেচিপিটো বনাইছিলোঁ, ভাল লাগিলে, সেই গতিকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিলোঁ। আপোনালোকেও খাই চাব। আৰু এয়াই মোৰ সান্দহৰ লাড়ু ৰেডি হৈ গ'ল। দেখিছেনে ৰংকেইটা ইমান ধুনীয়া আহিছে নহয়। এজনী বদমাচি ছোৱালী নেকি অ'? আৰে হা, ঠিক কৰিম তোমাক, ঠিক কৰিম। আব্বা 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 আব্বা। অঁ নপৰিব জান, পৰিবা দেই। যোৱা আইতা যোৱাকৈ যোৱা। মনু তুমি এতিয়া কেনেকৈ হাঁহি দিয়াচোন। ঘূৰিয়াচোন। ধৰিলে। যোৱা যোৱাকৈ যোৱা দে হা। বাই। দেখিলে বাই দিছে দেই। বাই। চ' বন্ধু বান্ধৱীসকল, চাহ তাহ খাই শেষ কৰিলোঁ। আৰু এইফালে আমাৰ হিমাংগী খেলি পেলাই গ'ল। আৰু ভাবিছোঁ আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিওঁ বুলি। যদিহে ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। লগতে শেষলৈকে চোৱাৰ বাবে সকলোকে বহুত ধন্যবাদ জনাইছোঁ। আৰু আকৌ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে। তেন্তে আজিলৈ আহোঁ, বাই।